নমস্কাৰ। আজি উল্লো দে ঘৰৰ পৰা সেইটো তাই যাব ডান্সাৰ স্কুলত, মই যাম গুৱাহাটীত। সেইফালে গাড়ী ৰখি আছে, সেইকাৰণে বিৰাট অত্যানি লাগিছে। কিবা কবি নেকি? ভাগৰ লাগিছে কি? যাম বাই। তাইক গাড়ীত তুলি দি ময়ো গাড়ীত উঠিলোঁ দে। মই আহিলোঁ আকৌ গুৱাহাটীলৈকে। এইয়া আহি নাৰিকলী মন্দিৰ পালোঁ, সেৱা এটা কাঢ়িলোঁ, আকৌ গাড়ী উঠিলোঁ। গাড়ীত উঠি নানান কথা পাতি যাই আছোঁ আৰু নাটকৰ কথা ওলছি, পৰিৱেশৰ কথা ওলছি, মুঠতে বহুত কথা। আহি এইখন চিপেট পালোঁ চাংচাৰিৰ। এইখিনি জেগা আকৌ মোৰ বৰ ভাল লাগে। এয়া আমি আহি এতিয়া আমিনগাঁও পালোঁ। অলপ দেৰিকৈ জালুকবাৰী পাম, শৰাইঘাটৰ ব্ৰিজখনো পাম। তাৰপিছতে আকৌ আমি কলাক্ষেত্ৰলৈকে যাব লাগিব। যাই পেলাই নাটকখন ভালকৈ চাব লাগিব। আজি আকৌ আমাৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱৰ এখন নতুন নাটক তাতে পৰিৱেশন কৰিব। সেইখন চাবালৈকে এই আমাৰ লগত আছে, কোন আছে চাইচোন। এইটো হৈছে পবিত্ৰতাৰ জীয়া, এইটো পবিত্ৰতা, এইটো আকৌ ধন হাজৰিকাপাৰা, এইফালে এইটো মানস গাড়ী চলাই আছে বৰ ধুনীয়াকৈ। আৰু বহুত সময় ৰোৱাৰ পিছত আমি লগ পোৱা মানুহটো এইটো দিব্যদা। এইটো দিব্যদা, কিবা কৈছোন এতিয়া আহি আছো নাটক চাব লাগি। প্ৰণৱে ফোন কৰাকে লাগছি। 3 মিনিটৰ মূৰে ফোন। কিমান পালোঁ এই ফোনৰ উৎপাতত ৰবা নৰি মই মোবাইলটো চাইলেণ্ট কৰি থৈছোঁ। হয় নেকি? এতিয়া আমি আহিলোঁ নাটকখন চাওঁ বুলি, আৰু যিমান আশা কৰিছোঁ নাটকখন ভালে হ'ব। গতিকে যাই আছোঁ দে ঠিকে আছে। আমি এতিয়া ধুনীয়াকৈ যাই থাকোঁ নহয় জানো? আহি আমি শৰাইঘাট দলংখন পালোঁ। দলংখনো বৰ ধুনীয়া লাগে। দিব্যদা, আমি আহি এতিয়া কি পালোঁ? এই শৰাইঘাটৰ দলং। এইটো কিমানমান বছৰ পুৰণি হৈছিলা এই দলংখনৰ? বহুত পুৰণি 62 চনতে বনোৱা। 62 চনৰ পৰা আজিলৈকে কিন্তু ইনকে আছে এইখন। এতিয়া ৰিপেয়াৰিং হ'ল 2-3বাৰ। আৰু সেইখন দলং হোৱাৰ পৰা এইখন দলঙত মানে হেৰিটো কমি গৈছে। এইখনে অলপ সকাহ পাইছে মানে। কিন্তু সেই তেতিয়াই বনোৱা দলং, ইমান দিন চলি আছে। ইমান দিন থকাটো কিন্তু বহুত ডাঙৰ কথা। যিটো তাৰ তীখাবিলাক ব্যৱহাৰ কৰিছিল, সেই তীখাবিলাকৰ এতিয়াও সেই একে নিচিনা অৱস্থাতে আছে। ভাল হেৰি আৰু এয়া জালুকবাৰী পালোঁ। তাৰপিছতে আকৌ সৰু সজাই ষ্টেডিয়ামখনো পালোঁ। এয়া যাই আছোঁ, আৰু অলপ সময় পিছতে আমি কলাক্ষেত্ৰ পাবা। এয়া কলাক্ষেত্ৰত সোমালোঁ। নমস্কাৰ। এইটো অডিটৰিয়ামতে আজি আমাৰ নাটকখন হ'ব। এয়া আহি আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত উপস্থিত হ'লোঁ। এয়া হৈছে মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ, আৰু এইটো মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। আৰু এয়া ৰিপুঞ্জয় শইকীয়া। এয়া মইনাদা। আজি ৰিপুঞ্জয় শইকীয়াক এই ড্ৰেছত দেখি সঁচাকৈ অভিভূত হৈছোঁ। কিবা এটা গোন্ধাইছে। হয় নেকি? আৰু চক্ৰবধ হৈছে আজিৰ নাট। ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱৰ ৰচনা আৰু মনোজ বৈশ্যদেৱৰ পৰিচালনা, আৰু বহুতো নামী দামী অভিনেতাই ইয়াত অভিনয় কৰিছে। আৰু আমি এটা নামেই ল'ব বিচাৰিছোঁ, দুটা নাম ল'ব বিচাৰিছোঁ, দিবন বৈশ্য, ৰঞ্জন জ্যোতি। সকলোৱে চিনাকি, অসমৰ প্ৰত্যেকজন মানুহে, নাটক ভাল পোৱা মানুহে এই দুজন মানুহক চিনি পায়। আৰু তাৰ লগত বহুতো কলা কুশলী আছে, আমাৰ কলাতীৰ্থ বহুতো কলা কুশলী আছে। কিছু সময় পিছতে আপোনালোকৰ নাটকৰ কিছু দৃশ্যাংশ গোপাল কৃষ্ণ ডেকাই এই ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক দেখাব। কৃষ্ণ। এয়া আপোনালোকে সকলো গম পালিয়ে। এতিয়া কিছু সময় পিছতে আমি চাব পাম নাটকখন। আৰু পবিত্ৰতাই কি কৈছে পবিত্ৰতা, এই যাত্ৰাটোৰ অভিজ্ঞতাটো কওকচোন আপুনি। এই যাত্ৰাটো আমি যে কলাক্ষেত্ৰ পালোঁ। চাৰিআলিত আহি তাক কথা কৈছোঁ। দিব্যই কি কৈছে আজি? গাড়ীত উঠোতে তাক কম ধমকি দিছোঁ মই। খং উঠছে মই যিমান দৰকাৰ আছে মোক কোৱা যে দাদা মোৰ অসুবিধা হ'ব, মই টাইমত নাপাওঁ। এয়া আমি অডিটৰিয়ামৰ ভিতৰত সোমালোঁ। সোমাইয়ে দেখা পালোঁ এইবিলাক মানুহ বহিয়ে আছে। এইটো আমাৰ বিধায়ক মহোদয়
লাহে লাহে নাটক আৰম্ভ হ'ব হ'ল এইয়া বন্তি প্ৰজ্বলন কৰিলে ধুনীয়াকৈ এতিয়া নাটক আৰম্ভ হ'ব ইমান সময় আপোনালোকে আমাৰ ভিডিঅ'টো চাই আছিল তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ লাইক কৰিব কমেণ্ট কৰিব ধন্যবাদ